কি তেতিয়াহ'লে আমাৰ ঘৰত আহি মাৰ লগত ভাল দেখুৱাব কি আছিলে এইবোৰ কি হলো নহয় মানে এই বদ্ৰীৰ কথা ই কিবা কৈ আছিলে বদ্ৰীৰ কথা সি আমাৰ পৰা কথা লুকুৱাইছে বদ্ৰীয়ে কথা লুকাইছে কি হ'ল কি কথা বদ্ৰীৰ জ্বৰ হৈছে সেইকাৰণে আৰু আমাক কোৱা নাছিলে বেছি নেকি বেমাৰ বেছি নহয় মানে বেছিয়ে হয় জ্বৰ আমি গৈ টেবলেট দি আহিলো গম পোৱাৰ পিছত এইবোৰ কথা ক'ব লাগে আকৌ তহঁতৰ বন্ধুৰ আগত কথা লুকুৱাই নেকি তাকেই মই কৈছো হেৰিও এই বুলেল নাছিলে যে সেইকাৰণে মই গাখীৰটো বন্ধ কৰি দিছিলো এতিয়া কাইলৈৰ পৰা দিব মই খবৰ পঠিয়ালো ঠিক আছে কাইলৈৰ পৰা দিবহি কি হ'ল তহঁত এনেকে থিয় হৈ থাকিবি দে ভিতৰলৈ যা আকৌ তুমি যোৱাচোন গৈ আছো মাহঁতৰ পৰা কিমান দিন লুকুৱাবি এইবোৰ কথা মোক কেইদিনমানৰ সময় দে মই মাক কিবা কৰি বুজাই ল'ম মাথো তই মা জোৰ কৰিলেও অনুহঁতৰ ঘৰলৈ যাব নিদিবি কিবা কিবি বাহানা কৰিবি কিন্তু যাবলৈ নিদিবি ভাইটি তই কষ্ট পাইছ ন মইতো এইবোৰৰ পৰা আঁতৰি আছিলো অনু আকৌ মোৰ জীৱনলৈ ঘূৰি আহি মানুহে মনটোৰ লগত ইমান বেয়াকৈ কেনেকৈ খেলিব পাৰে দাদা এই পাগল হৈছ নেকি তাই উত্তৰ দিব লাগিব তাইৰ উত্তৰ মই তাইক সঁচাকে ভাল পাইছিলো দাদা ভাইটি মই আছো ন তোৰ লগত তাই মোৰ লগত এনেকুৱা কিয় কৰিলেনো মই তাইক সঁচাকৈ ভাল পাইছিলো দাদা মোৰ লগত এনেকুৱা কিয় কৰিলে কিয় এনেকুৱা হ'ল দাদা চুপ মই আছো ন মোৰ লগত এনেকুৱা কি হ'ল দাদা চুপ বল ভিতরে বলছো আসো বল আচ্ছা ফ্লাইট আৰু এটা দে আজি নালাগে পৰহিলে নিউয়ৰ্কৰ পৰা এক্সপাৰ্ট এজন আহিব বোলে তালৈ পৰহি পুৱাকৈ মাতিছে তেওঁ চালে চান্স বহুতখিনি আছে সঁচা কৈছ তই বহুতক সুস্থ কৰিছে বোলে মাথো খৰচ অলপ বেছি হ'ব তই খৰচৰ কথা একদম চিন্তা নকৰিবি শুন যিমান খৰচ হয় মই মেনেজ কৰিম দে তই মাত্ৰ ভালকৈ কথা পাত দে আবেলি ওলাই আহিম কথা পাতিম আৰু টিকেট কেঞ্চেল কৰি পৰহিৰ কাৰণে বুক কৰ ঠিক আছে দে এই ভাই তোক বহুত বহুত ধন্যবাদ দে পাগল নেকি তাই মোৰো ছোৱালী হয় দে ৰাখিছো আবেলি লগ পাম দে হে প্ৰভু তুমি মোৰ দাঙি চাবা তুমি মোক ইমান কষ্ট নিদিয়া মই জানো প্ৰভু দেউতা কাৰ লগত কথা পাতি আছিলা কলেজৰ পৰা ফোন আহিছিলো এই যে আমাৰ এই মিটিংখন সেইখন কিবা এটা কণ্ডিশ্যনৰ কাৰণে পৰহিলৈ পোষ্টপন কৰিলে হয় নেকি ভালেই হ'ল দে কি ভাল হ'ল চা আমি এতিয়া সেই তোৰ বিয়াখনৰ কথা পাতিব পাৰিম হয়নে নহয় কথা ক'লে ক'বলগীয়াকৈ একো কথা পতা নাই কিনো ক'ম হ'লেও কি কৈছে নো বিয়াৰ বাবে অলপ সময় বিচাৰিছে সময় বিচাৰিছে এতিয়া আমাৰ ফেক্টৰী নাই তাৰ চাকৰিও নাই আমি প্ৰথমে ষ্টেবল হৈ লওঁ এতিয়াই বিয়াৰ কথা ভবাটো উচিত নহ'ব নহয় মানে তহঁততো ষ্টেবল হ'বেই কিন্তু সিটো মোৰ লগত তেনেকৈ কথা পতা নাছিল কি কৈছে সি তাক ফোন এটা কৰোঁ মই দেউতা ফোন নকৰিবা প্লিজ এনেকুৱা কৰিলে আমাৰ
তাক জোৰ জবৰদস্তি সিদ্ধান্ত জাপি দিয়াৰ নিচিনা হ'ব। আৰে ইয়াত সিদ্ধান্ত এইবিলাক কথা ক'ৰ পৰা আহিল হা তথাপি তই দেউতা প্লিজ, মই তোমাক ৰিকুৱেষ্ট কৰিছোঁ, এই বিয়াৰ চেপ্টাৰটো ইয়াতে শেষ কৰা নেকি? কিন্তু কৰা, মোৰ কাৰণে একাপ ব্লেক কফি বনাই দিয়া। অ। মোৰ অকণমান মূৰটো বিষাই আছে। কি মোৰ বিষাইছে কেতিয়াৰ পৰা তই মোক কিয় কোৱা নাই কিমান বিষাইছে কচোন ক তুমি ইমান আচৰিত কিয় হৈছা? আগে পিছে এনেকৈ মূৰৰ বিষ উঠে? যোৱা তুমি কফি কাপ বনাই দিয়া। ঠিক আছে মই তুমি মই ঘৰলৈ অহাৰ কাৰণে সি বেয়া পাইছে নেকি? কি কোৱা বৌ? সিয়েতো ডাঙৰ